পকা তেতেলীৰ লগত বুঢ়া বৰালি। আগতেতো আইতাহঁতে এইবিলাকে ৰান্ধে ন? মই ভাবোঁ আজি মই ৰান্ধি চাওঁচোন। আৰু মাছ কেইপিচ তেলত অকণমান লৰাই বগৰাই ৰাখি ল'লোঁ। সেই ৰখি যোৱা তেলতে পিঁয়াজ আৰু 2টা পকা জলকীয়াও কাটি দিছোঁ। পৰিমাণ অনুসৰি নিমখ হালধি দি দিছোঁ। আৰু গৰম পানীত তেতেলীখিনি কোমলাই ৰাখিছিলোঁ। গুটিখিনি আঁতৰাই লৈ এতিয়া পানীখিনি মই তেলতে দি দিছোঁ। আৰু ধুনীয়াকৈ যেতিয়া উতল আহিছে তাত মাছ কেইপিচ দি 20 মিনিটৰ কাৰণে ঢাকন মাৰি ৰাখি দিছোঁ। তাতে গ্ৰীণ মটৰকেইটাও দি দিছোঁ। গ্ৰীণ মটৰকেইটা নিদিলেও হয়, যিহেতু মোৰ ওচৰত আছিলে সেইবাবে দি দিলোঁ। আৰু 20 মিনিটৰ পিছত ঢাকনখন লাহেকৈ দাঙি দিছোঁ। ধুনীয়াকৈ মাছৰ পৰা তেল আৰু সকলো ৰং গোন্ধ সকলো ধুনীয়া হৈ আছে। এইটো সোৱাদে সুকীয়া ন? ওপৰত ধনিয়া দি দিলোঁ আৰু এইদৰে মই বাঢ়ি লৈছোঁ। কেনেকুৱা লাগিছে বাৰু? আৰু বৰালি মাছৰ ফিচাখন কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব দেই। বাই।